সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি হ'ল 1 জানুৱাৰী, বছৰটোৰ প্ৰথমটো দিন। এওঁ ক'লে বোলা হেৰি কৰোঁ, আজি অকণমান বাহিৰত ফুৰি আহোঁ বোলা, 1 জানুৱাৰী যিহেতুকে। তাৰপিছত ময়ো ক'লোঁ হ'ব বোলা, নহ'লে অকণমান ওলাই যাওঁ, ফুৰি আহোঁ। তাৰপিছত গ'লোঁ আৰু বাহিৰত গ'লোঁ। তাৰপিছত যাওঁতে মানে কি, বাহিৰত গ'লেতো জানেইতো মানে কি খোৱাটোৱেই মেইন। তাৰপিছত এতিয়া দুপৰীয়াৰ সময় আছিলে। তাৰপিছত এখন ৰেষ্টুৰেণ্টত সোমালোঁ আৰু জাকিয়াত। তাৰপিছত সোমাই কিনে মাংস ভাতৰ অৰ্ডাৰ দিলোঁ আৰু তাৰপিছত মাংস ভাত অৰ্ডাৰ দিলোঁ আৰু তাৰপিছত দেৰি হ'ল আৰু অকণমান দিয়াত দেৰি হ'ল। সেইকাৰণে ভাবিলোঁ যে অকণমান মানে ইয়াতে ৰেষ্টুৰেণ্টখন ধুনীয়া আৰু তাৰপিছত ভাবিলোঁ দুটা এটা ফটো মানে উঠোঁ আৰু যিহেতুকে মানে ফটো পষ্ট কৰিব লাগে আৰু সেইকাৰণে দুটামান পষ্ট কৰিলোঁ আৰু তাৰপিছত মানে অকণমান মানে অলপ মানে আৰু ফটো উঠিলোঁ আৰু উঠি কিনে তাৰপিছত বহিলোঁ আৰু তাৰপিছত তেতিয়ালৈকে ভাত আহি বনাই তাৰপিছত আহিলে আৰু আকৌ তাৰপিছত পাপৰখিনি দিলে আৰু তাৰপিছত ইমান ভোক লাগিছিলে আৰু ঘূৰি পাকি অহাৰ পিছতো জানেইতো কিমান ভোক লাগে। তাৰপিছত কি কৰিলোঁ, উপায় নাই, পাপৰকে খালোঁ আৰু ভাতকেইটা আহি পোৱা নাই কাৰণে পাপৰকে খাই দিলোঁ আৰু তেওঁ মানে কিবা সুধি আছে আৰু মই তাৰপিছত কিবা কানি এনেকৈ ক'লোঁ আৰু তাৰপিছত ভালেই লাগিল আৰু তাৰপিছত এনেকৈ সজাই দিছে ভাতখিনি, ভাল লাগিল আৰু খাই কিনে। আঞ্জা ভাতখিনি টেষ্টি হৈছে, খালোঁ আৰু তাৰপিছত নতুন হয় ৰেষ্টুৰেণ্টখন, ইমান ধুনীয়াকৈ সজাইছে আৰু ভাল লাগিছে আৰু এইখিনিয়ে আৰু এতিয়ালৈ মোৰ ভিডিঅ'টো ইমানেই। বাই বাই।